हेलो बंधुসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আৰু মই ফাৰুকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোলৈ বন্ধুসকল আজি ভিডিঅ'টোত আমি অসম চৰকাৰৰ 1 লাখ চাকৰি সন্দৰ্ভত এটি গুৰুত্বপূৰ্ণ ভাল খবৰ জনাইছে অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয় সেই খবৰটো আপোনালোকক জনাবলৈ চেষ্টা কৰিম তো চাওক ইয়াতে আমি যদি চাও অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰনোজ পেগু ছাৰৰ যেটো ফেসবুক পেজ আছে সেই পেজ পোষ্ট কৰিছে যি পোষ্টত উল্লেখ কৰা হৈছে 1 লাখ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত আনেক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি সমপৰিমাণৰ কাৰ্টঅফ লাভ কৰা 514 গৰাকী প্ৰাৰ্থীক কাইলৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰিব ইয়াৰে বিদ্যালয় শিক্ষাৰ 140 গৰাকী উচ্চ শিক্ষাৰ 12 গৰাকী আৰু জনজাতি পৰিক্ৰমাৰ 6 গৰাকীকৈ নিযুক্তি প্ৰদান কৰা হ'ব তো নিশ্চয়কৈ আপোনালোকে ইয়াতে দেখা পালে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় অহা কাইলৈ 514 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিব গৈ আছে তাৰে মাজত শিক্ষা বিভাগৰ মানে বিদ্যালয় শিক্ষাত আছে 140 গৰাকী লগতে উচ্চ শিক্ষাত 12 গৰাকী আৰু 6 গৰাকী আছে জনজাতীয় পৰিক্ৰমাত তো ইয়াতে যদি আপোনালোকে তালিকাখন চাই কোনটো বিভাগত মানে সৰ্বমুঠ 514টা পোষ্টৰ যিখিনি তালিকা কোনটো বিভাগত কিমান আছে ইয়াতে আপোনালোকে ডিটেইলছত দেখা পাব তো বন্ধুসকল এই ভাল খবৰটো এটো ভিডিওৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিলো যদি ভাল পায় নিশ্চয়কৈ লাইক কৰিব যিমান পাৰে বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰিব আপোনাৰ মতামতটো কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিব